কচুগুটি উঠবা হোৱা নাই উঠ ৮টাই বাজিল মুখ ধুবি যা পানী আনি দিব পানীখিনি নিজে আনগেল যা পানী নলো মই পানীখিনি আনি পেলাও মুখ ধুবা নৰা ৰ আনি দি আছো ৰ ল পানী যা মুখ ধুগেল যা মই চাহ বানাং কচুগুটি মুখ ধোৱা হোৱা নাই চাহ খাহি নাজানো ক'ত বা গেছি চাহ খাই হল নহয় পঢ়বি যা পিছা হৈছিল নাই চাহ হৈছি ৰ আনি আছো হেল্ল' চাহ আপা ঘৰত নাই ৰাতিৰ পেৰে দেখোন ঘৰকে আনে ক'ত বা গেছি ৰচোন তই শুরু হোক না আপুর কইছিলি তো তোকে আমার লাগে মই যকে যাম তোকে যাম তোর কামটা করে দেখছুন নিজে চলি হয় হেনে কথা কয় মোক বেটাই আজিও বৰ্তমান খাইছি ধীৰেন দা কি কৰি আছা ৰাকেশ আহিছা বহ চাধা খালে বানাচোন চোনটো অলপ কমে দিবি পিছে কৰপে আহিলি তই ঘৰৰ পৰা আহিছো পিছে ঘৰৰ খবৰ কেনে নকবি দে বাপা মোৰ এটা বেটা নাই জনাম দিয়া দুনিয়াত মদমাখান খাই হাল্লা কৰি থাকিব ঘৰত চাদা খা পিছা লৈ আহে চাহ নাখাওঁ দে অলপ খা নাখাওঁ দে পিছা আম্বা নালাগে দে মই জোৰ পে কি নাহিলো তোক কে ইমান লাগে অলে যা মোৰ ঘৰৰ পে অলে যা
ও ভাইটি ভাইটি উঠাচোন অ' ভাইটি উঠাচোন, কি হৈছে? বহিল প্ৰিয়ংকা ঘৰত নাই মইতো তহঁতক চিনি পোৱা নাই। আমি প্ৰিয়ংকাৰ ফ্ৰেণ্ডে হয় দে তাই ক'ত আছে এতিয়া তাই মোকেদি গুচি গৈছে। তই বোলে মদ খাই সেইকাৰণে মাৰধৰ কৰা ঘৰত? মই মদ এনে খাওঁ নাই, মোৰ টেনশ্যনো দেখাইছোঁ। টেনশ্যনটো চবৰে আছে না সেই বুলি তই মদ চদ খাই মাৰধৰ কৰিবি সেইটো নহয় না এতিয়া তাই ক'ত আছে বিচাৰি গৈছানে নাই? বিচাৰি গৈছিলোঁ, নাপালোঁ। এতিয়া কি কৰিম বুলি ভাবিছ এতিয়া মই কি কৰিম? আমি আনি দিব পাৰিম, কিন্তু তই যদি আৰু মাৰধৰ কৰা? মই তাক মাৰধৰ নকৰোঁ, নিচা কৰাও বাদ দিম। হয় নেকি? ঠিক আছে, আমি আনি দিয়াৰ ব্যৱস্থাটো কৰি দিম। বেলেগৰ ছোৱালী এটা আনি এনেকৈ মদ খাই সেইকাৰণে মাৰধৰ কৰাটো ভাল কথা হৈছে নেকি? দাদা, মোৰ ভুল হৈছে, মোক ক্ষমা কৰি দিয়ক। হ'ব ভাইটি, হ'ব, ভৰিত ধৰিব নালাগে। ভুলটো যি বুজি পাইছা। নেক্সট টাইম আৰু এনেকুৱা ভুল নকৰিবি তইতো জানাই না নিজৰ ঘৰ এখন এৰি কিনে তোমাৰ লগত আহিছে হ'ব দে, তই দুখ কৰিব নালাগে, আমি কইনাটো আনি দিম দে। তই আৰু আজিৰ পৰা এইবিলাক নিচা চিচা নকৰিবি। তই নিচা কৰা একদম বন্ধ কৰি দিবি দাদা, মই নিচা কৰা বন্ধ কৰি দিম, মোক প্ৰিয়ংকাক আনি দিয়ক। হ'ব দে, আনি দিম দে, আমি এতিয়া যাওঁ। তই অলপ ৰেষ্ট ল আমি যাওঁ খুৰা, এইফালে আহকচোন এবাৰ। আপোনাৰ ল'ৰাটো নাই নেকি? সি ৰুমতে আছে যাচোন দে নহ'লে আমি যাওঁ Gaisha, bom. প্ৰিয়ংকাক তহঁতে আনি দিম বুলি কৈছিলি। প্ৰিয়ংকা মানে ঘৰত এতিয়া নাই ভাইটি, প্ৰিয়ংকা আৰু এই দুনিয়াত নাই। কি?